তাইৰ জন্মদিনটোৰ কথা মোৰ আজিও মনত আছে। সেইদিনাখন কম ধুমুহা বলিছিল নে? দিনতে কিবা আন্ধাৰ হৈ পৰিছিল। ধুমুহা, বৰষুণ, বতাহ, বৃষ্টি, প্ৰকৃতিৰ কম তাণ্ডৱ চলিছিল নে? মনত পৰিলে মোৰ বৰ দুখ লাগি আহে। মই তোক বহুত ভাল পাওঁ ৰাজকুমাৰী। তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। তোক মই বহুত ভাল পাওঁ। আজিৰ পৰা তই ক'বলৈ গ'লে অন্তত আমাক কৈ যাবি দেই। হ'ব পিতাই। মাই, মই মানে অথনিৰ পৰা তহঁতক কথা এটা কম বুলি ভাবিয়ে আছো। কচোন ক। সেনাপতি, আদেশ কৰক মন্ত্ৰী। ৰাজ্যখনৰ সকলো সৈন্যকে বুজাই ক'ব। হয় মন্ত্ৰী। ৰখা মৰমবোৰ মোৰ দেহি ঐ হিয়া ভৰাই দিমে তোৰ। মন্ত্ৰী আয়ো, মই সকলো বুজি পাইছো। তই চিন্তা নকৰিবি, মই সকলো ঠিক কৰি দিম। ব'ল এতিয়া ঘৰলৈ ব'ল। কলৈ গৈছিলি? নকওঁ কিয়? মনত ৰাখিবি, তই বঘৰা ৰাজ্যৰ একমাত্ৰ ৰাজকুমাৰী, আৰু ৰজাঘৰৰ মানুহে এইদৰে অনাই বনাই ঘূৰি নুফুৰে। ঐ ল'ৰাৰ মাক, শুনিছনে? তোৰ ল'ৰাই প্ৰেম কৰিব পৰা হ'ল। পবিতৰাৰ অৰণ্যৰ পৰা হাতী এজাক আহি ৰংচাহাটৰ ধাৰণি পথাৰখন তহিলং কৰি পেলালে। হয় নেকি? মই পিতাইক জনাম। আচলতে খাদ্যৰ অভাৱতে হাতীবিলাক এই ধাননি পথাৰলৈ আহে। জীয়াই থাকিব নোখোজো।